এইবাৰো সদায় সদায় ক'ত যায়? মোহনী বাইদেউ অকলে যায়। পখিলি বুটাকো টিউচন কৰিব লাগে, তাকে বোলো আজি যাওঁচোন। পিছে যা। টিউচন নকৰা নেকি তই? নাখাও দে ভাই, মই তো চাহ নাখাও। তোক মই এটা প্ৰশ্ন দিম, তই ভালকে কব লাগব কিন্তু। এইটো ভালকে মই প্ৰথম প্ৰশ্ন উঠছো এইটো তোক মই। কেইখান কাণ থাকে তই কৈছোন বাৰু আজি মোক। বাইদেউ দুখান। বা কাণ দুখান? তই দেখোন পৃথিৱী উল্টাই দিবি এই ভাই। কাণ দুখান কেতিয়া থাকে? কোনখিনি থাকে কৈছোন বাৰু তই। বাইদেউ মই দেখাই আছো ৰ। সেইখান এখন আৰু সেইখান এখন। বা দে বাৰু তই সৰু বেয়া পাৰা ক খ খিনি, তই ক খ খিনি মাতচোন। বাইদেউ ক মানে কল খাৱা মানুহ, খ মানে লাঠি লোৱা মানুহ, গ মানে গোবৰ পেলোৱা মানুহ, ঘ মানে গাড়ী চলোৱা মানুহ, ইং মানে খোজকাঢ়ি যোৱা মানুহ, আৰু ছ মানে বাইদেউ নাজানো। বা তই কলখান পাঁচশ ভাই। তোক মই আৰু এটা প্ৰশ্ন দিম, এই কিতাপত থকা। হেৰি একা দুয়ে কিমান নো? বাইদেউ একা দুয়ে 12। কি একা দুয়ে 12? তই কোনখন কিতাপত পাইছা মোক দেখাই দিছোন বাৰু। স্কুলত যাই তই এগিলাকে শিকছা নেকি হে? মাষ্টৰ তই এগিলাকে শিকাইছি? বাইদেউ আমাৰ গাঁৱৰ ল'ৰাগিটা এনকে মাতে, সেইকাৰণে মই এনকে মাতছো। তই মাথাটো খাবিয়াই ভাই, তোক আৰু মই নপঢ়া আৰু তোক মই প্ৰশ্ন সোধো, তই এটা বাৰু লাষ্ট টাইমৰ কাৰণে তই গান গা তই এটা। বাইদেউ কেনেকুৱা গান হে? কচোন মোক কি গান গাবা লাগে আজি? বাৰু তই এটা নিজৰ মতে গান গাচোন বাৰু, মই শুনবাহে লাগে। বাইদেউ চাহ খালে মাত দি যাব। বাইদেউ আজি হল না? বাইদেউ মই আজি যাওঁ দে।